নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে এনাৰ্জি ষ্টুডিঅ'ৰ মজিয়ালৈ। আজিৰ পৰা আমি আৰম্ভ কৰিম এক নতুন শিতান, য'ত আমি আপলোড কৰিম আমি আমাৰ ধৰণেৰে প্ৰস্তুত কৰা কিছুমান ৰন্ধন প্ৰণালী। আচলতে এগৰাকী চুবুৰীয়া খুৰীয়ে আমাৰ শেহতীয়া ভিডিঅ'টো চাই পেলাই মোক ক'লে যে এইসোপা কিনো ধনাত্মক ঋণাত্মক বকি আছোঁ, একো বুজিয়ে নাপালোঁ। সেইবাবে তেনেকুৱা খুৰী, মাহী, পেহী, জেঠাই যিমান আছে আৰু মোৰ দৰে ৰান্ধি খাই আৰু খুৱাই ভাল পোৱা যিসকল লোক আছে, সেই সকলোৰে বাবে লৈ আহিছোঁ এই নতুন শিতান। আৰু আজি এটি অতি সহজ তথা সুস্বাদু প্ৰণালীৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ, যিটো হৈছে মুছন্দৰীৰ চাটনি। গতিকে সময় অপচয় নকৰোঁ, আৰম্ভ কৰোঁ। এয়া মুছন্দৰী, ইমানখিনি ল'লে হৈ যাব। অলপ পুদিনা লৈছোঁ, এয়া মান ধনিয়া, নৰসিংহ লৈছোঁ, একদম কম লৈছোঁ। নৰসিংহৰ গোন্ধটো বহুত বেছি চোকা, গতিকে বেছি দিলে খাবলৈ বেয়া হৈ যাব। এয়া নেমু লৈছোঁ, নেমুটো চেপি দিলেও হয়, কিন্তু এনেকৈ খালে পেটৰ কাৰণে ভাল। মাথো ডাঠ বাকলিটো গুচাই ল'ব, নহ'লে তিতা হৈ যাব। মই বিহ জলকীয়া লৈছোঁ 2টা, নিজৰ সোৱাদ অনুসাৰে ল'লেই হ'ল। মই বৰ বেছি জ্বলা নাখাওঁ, কিন্তু আমাৰ জলকীয়াজোপা দেউতাই ৰুইছিলে আৰু দেউতাৰ মানুহটোৱে ইমান জ্বলা নাই নহয়। এতিয়া গোটেই বস্তুখিনি মিক্সিত দি ল'লোঁ। ইয়াত অলপ চেনি দিম, নিমখ দিছোঁ সোৱাদ অনুসাৰে, কেইফুটামান নহৰু। মই চাটনি বনালে সাধাৰণতে পিঁয়াজ ব্যৱহাৰ নকৰোঁ, কাৰণ পিঁয়াজ দিলে বেছি দেৰিলৈকে ৰাখিব নোৱাৰি, নষ্ট হৈ যায়। অলপমান কেঁচা তেল গোন্ধটোৰ কাৰণে। আৰু এতিয়া মই আপোনালোকক এটা মন্ত্ৰ শিকাম, চাটনি বনোৱাৰ মন্ত্ৰ। কাকো নিশিকাব কিন্তু দেই। এয়া চাওক, হৈ গ'ল আমাৰ চাটনি। এতিয়া গ্ৰাহক বিচাৰি যাওঁ। গ্ৰাহকৰ পৰা কোনো মন্তব্য নলওঁ, মুখখন দেখি আপোনালোকে অনুমান কৰকচোন সোৱাদ কেনে হ'ব পাৰে। ধন্যবাদ।